কি বিষাইছে তোমাৰ? টিকা বিষাইছে, টিকা। টিকা টিকা মানে কি? টিকা মানে কি? এতিয়া আমি চাইকেল ৰাইডত যাই আছোঁ ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব। এতিয়া বাজিছে 4টা বজাত উঠিছোঁ। আজি এনেকৈ ৰাতিপুৱা উঠিছোঁ মৰ্ণিং ৱাকৰ বাবে। চাইকেল ৰাইড আমি এতিয়া চাইকেল ৰাইডৰ কাৰণে ৰেডি। চাইডক আপোনাক দেখাব ৰাইড ষ্টাৰ্ট হৈ গ'ল, চাইকেল ৰাইড। এতিয়া আমি যাই আছোঁ। আমি 5টা ওলাইছোঁ। দুটা আগৰ আছে মোৰ আৰু আমি আছোঁ ইটো আৰু পিছত এটা আছে। এতিয়া পুৰা গৈ আছোঁ আৰু এতিয়া আমি আহি পালোঁ কুৰু। এইটো একদম বক্স চক্স বক্স লাগিছে ডিজে লাগিব। এইটো কি মাৰি আছে গমেই নাপায় ক'ত কি কৰিছে। সুধিলে গাইছ আমি আহি পেলাই এতিয়া বেলকনাৰ চক। এই চক ঠাণ্ডা হৈছে, পুৰা ঠাণ্ডা। আমি এতিয়া যাম চাৰিআলি যাম। আমি টাৰ্গেট লৈছোঁ যে আমি 30 কিলোমিটাৰ চাইকেল চলাম। পাবই এতিয়া। আৰু এই ৰাতিপুৱা এই চৰাইবিলাক যেতিয়া উৰিবলৈ ধৰে ন, বহুত ধুনীয়া লাগে। ইচ্ছা কৰিলোঁ 4টা আছে। আমি পূৰা যাই আছোঁ বহুত দিনৰ মূৰত আৰু ভাল লাগিছে কিবা মনটো আজি বহুত ভাল লাগিছে, মানে বহুত ভাল লাগিছে আৰু কি ক'ম। আৰু ৰাতিপুৱা উঠিলে দেহাটো এনেও বহুত ভাল লাগে। আমি এতিয়া আহি পালোঁ বামাৰ চক। আৰু বামাৰ চকতে আপোনালোকে দেখা পাব ছোৱালীবিলাক উঠিছে ৰাতিপুৱা ভাল কাম কৰিছে ৰাতিপুৱা দি কিনে। গাড়ীৰ চাউণ্ড বহুত। আৰু এটা আমি আহি পেলাই এখন দোকান পাইছোঁ, মানে ছেকেণ্ড হেণ্ড ডিলাৰ। চাৰিচকীয়াৰ ছেকেণ্ড হেণ্ড ডিলাৰ। ইয়াতে আপোনালোকে এইটো দেখালোঁ আপোনালোকে মানে এই ডিলাৰটো ছেকেণ্ড হেণ্ড চাৰিচকীয়া পাব। মানে এইটো আছে ত্ৰিবেণী চক বুলি কয়, আমি কওঁ বামাৰ চক। তাতে আছে। তাতে আপোনালোকে আহি কিনে ছেকেণ্ড হেণ্ড গাড়ী লাগিলে আহি পেলাই চাব পাৰে। সেইখন এৰি পেলাই আৰু এখন পাইছোঁ আমি। মানে আমাৰ ইটো লাইনত গোৰেশ্বৰ লাইনত বহুত আছে। এইখনো ছেকেণ্ড হেণ্ডৰ ডিলাৰ হয় বাইদেউখালী। আৰু আমাৰ বহুকেইখন আছে এনেকুৱা ছেকেণ্ড হেণ্ড ডিলাৰ চাৰিচকীয়া। আপোনালোকে ভিজিট কৰিব পাৰে দোকানবিলাকত আহি কিনে যদি কাৰোবাক প্ৰয়োজন হৈছে চাৰিচকীয়া। চাইকেল মাৰি আহিছিলে ন, এতিয়া পোৱালি ৰাইডাৰ পাই গ'ল। এতিয়া ক'ৰ পৰা আহিছা? এই ৰাধাকুছিৰ পৰা আহিছে সিহঁতে। চাইকেল চলে চলে দেখা ৰাধাকুছিৰ পৰা আহিছে চাওক। আমি এতিয়া চাৰিআলি পামেই আৰু ৰাতিপুৱা উঠা মানে বহুত গৰম না, উঠি ভাল পাব মানুহবিলাক। এই ব্লগাৰ আগত চাই আছে। এই অলপতে ছোৱালীকেইটান মাত দিলে, মাতে নিদিলে বোলে। শুনি হওক কেনেকুৱা, মানে মাত নিদিলে যে ঠগনা নেকি তোমাৰ? বেলেগ আছে পাগল চাগে, পাগল। চাৰি পালোঁ এই পিকেচি আহি পালোঁ। পিকেচি সিহঁতৰ চাইকেল মাৰিছোঁ বা ভাগৰ লাগিছে। ফাৰ্ষ্ট টাইম বহুত দিনৰ মূৰত চাইকেল মাৰিছোঁ ন, বহুত ভাগৰ লাগিছে। আৰু গৰমটো আজি অলপ আছে, এতিয়াও বেছি নাই, গৰম আছে বহুত, ভাগৰ লাগি গৈছে। আৰু আমি পামেই আৰু এতিয়া মেইন এতিয়া ৰাস্তাটো বঢ়িয়া। ৰাতিপুৱা ন, এতিয়া 5টা বাজিছে। বিৰাট ধুনীয়া একদম হৈ আছে ৰাস্তাটো, কোনো ধৰণৰ জাম নাই, কিবা নাই। আৰু আপোনালোকৰ অলপ দেৰিকৈ আহিলে এতিয়া
ভিৰৰ পাকত সোমাব নোৱাৰা হ'ব বজাৰ আছে আজি কিন্তু কেনে লাগছে আহি পেলাই বহুত কিমান বেছি 5 কেজি মান না কি বিকিছে টিকা বিষাই গৈছে চলোৱাই নাই উঠি আহি উঠি আহোঁতে তাৰ টিকা বিষাই গৈছে ফাইনেলি চব খাই গ'ল আমি আৰু এতিয়া গুৱাহাটী লাইন যাইছোঁ আৰু মানে আমি অলপ আগত চাৰিআলি পাৰ হ'লোঁ মানে চাৰিআলি পাৰ হ'লোঁ আৰু আমি অলপ গৈ কিনে আমি পাম গোপেশ্বৰ মন্দিৰ এই গোপেশ্বৰ মন্দিৰলৈ যাবলৈ ট্ৰাই কৰোঁ ভাগৰ লাগিছে তেওঁ আৰু অলপ বেছি নহয় 2 কিলোমিটাৰমান হ'ব চাগে হ'লে যাম আৰু টোলগেট আৰু ইয়াতে আমাৰ চাৰিআলিৰ ক'ব মলটো এইটো বেছি চলিছে এইটো এম বজাৰ মানে এতিয়া বন্ধ হৈছে ৰাতিপুৱা নহয় এতিয়া বন্ধ হৈছে পূৰা চলিছে আৰু কালি বহুত মানুহ হৈছিলে আমি হাৱে পালোঁ হাৱেত চলাই বহুত ভাল লাগে যিকোনো বস্তু গাড়ী আৰু চাইকেলে হ'ব হাৱেত চলাই বহুত ভাল লাগে ন হাৱেত চলাব লাগে এই গাইছ আমি এতিয়া মানে কি পাইছোঁ জানেনে দেখাই আছোঁ আপোনাৰ লগত অলপ টাইম দেখাই আছোঁ কি আছে আমি এতিয়া আমাৰ য'ত লক্ষ্য আছিলে মানে আমি ৰাইডটো শেষ কৰিম সেই জেগা এতিয়া আহি পাইছোঁ আপোনালোকক দেখাই আছোঁ চাই থাকক গোপেশ্বৰ মন্দিৰ আহি পালোঁ আপোনালোকক কৈছিলোঁ যে আমি গোপেশ্বৰ মন্দিৰ আহিম আৰু ফাইনেলি আমি আহি দেখুৱালোঁ আপোনালোকক ভাগৰ লাগিছে লাগিলেও বহুত একো নাই মানে ৰাতিপুৱা বহুত দিনৰ মূৰত চাইকেল চলাইছোঁ ন সেইকাৰণে ভাগৰ লাগিছে কিন্তু আমি কৈছিলোঁ যে আমি লাষ্ট শেষ কৰিম আমি ৰাইডটো গোপেশ্বৰ মন্দিৰত সেয়ে আমি গোপেশ্বৰ মন্দিৰ আহি পালোঁ খুবেই ভাল লাগিল আৰু এতিয়া আমি মন্দিৰত সোমাব নোৱাৰোঁ দিয়কচোন আমি গা চা ধুই অহা নাই এতিয়া তেওঁ আপোনালোকে এনে অলপ বাহিৰৰ দৃশ্য কিছুমান দেখাবলৈ চেষ্টা কৰিম চাইকেলবিলাক ৰাখিলোঁ আমি আহি পালোঁ গোপেশ্বৰ মন্দিৰ ৰাতিপুৱাই আৰু গা ধুই আহিলে বেছি ভাল লাগিলে ভিতৰত সোমাব লৈ খাব আৰু এতিয়া আমি এতিয়া আৰু বেলেগ দেখাব লগা নাই ভিতৰত নাযাওঁ যেতিয়া বাহিৰৰ দৃশ্য কিছুমান অলপ দেখাওঁ সেইটো মেইন মন্দিৰ হয় আৰু এই ৰাস্তাত দেখুৱাইছে সেইটো এটা বহুত মানুহ আহিব আমি অলপ যদি দেৰিকৈ আহিলোঁ হয় বহুত মানুহ দেখিলোঁ হয় এতিয়া মানে আমি বহুত ৰাতিপুৱা আহিলোঁ ন মানে এতিয়া আমি 5টা বজাতে আহিলোঁ সেইবাবে আমি বহুত আহিব ইয়াতে 10টামান বজাৰ পৰা পূৰা মানুহ পূৰা ভিৰ হৈ যাব মানে বহুত মানুহ আহে ভাল লাগে মন্দিৰটোত আহি আৰু আমিতো মই বহুত ভিডিঅ' দিব পৰা নাছিলোঁ মানে মোৰ টাইম নাছিলে কিছুমান প্ৰব্লেমৰ কাৰণে মই ভিডিঅ' বনাব পৰা নাই আজি ৰাতিপুৱাই উঠিলোঁ উঠি কিনে আৰু ভাবিলোঁ চাইকেল ৰাইডো কৰিলোঁ অলপ ৰাতিপুৱা ভালো লাগিব বহুত দিন চাইকেল চলাবলৈ এতিয়া পিছত আমি এতিয়া চেল্ফি চলি আছে চেল্ফি ফটো আহিছে এই দুটামান ফটো তুলি ল'লোঁ ফটো তুলি ল'লোঁ ইয়াত মন্দিৰৰ ফটো তুলি ল'লোঁ এতিয়া যাম আৰু ইয়াৰ পৰা ইয়াতে অলপ টাইম থাকিলোঁ ভাল লাগিল কিয় আহি কেনেকুৱা লাগিছে মজা আৰু এনেকৈ আহি থাকিব লাগে মাজে মাজে মানে চাইকেল চলোৱাই হওক বা ৰাতিপুৱা উঠাই হওক এনেকৈ উঠিব গ'লে বহুত ভাল লাগে আমিও সেই উঠোৱাই নাছিল চাইকেল থলোঁ ইয়াত লাগিছে চাহ তাহ খাই লওঁ তাত যাই কিনে চাহ খাই আছোঁ কফি নাপা নহয় যে ৰাতিপুৱাই চাহ ৰাতিপুৱা লাল চাহ খাই ভাল লাগিব দিয়া চাহ খাম চাহ খাই লওঁ লাল চাহ
এইফালো আমাৰ গাঁও বহুত গৰম গোটাই অৱস্থা বেয়া হৈ গৈছে চাইকেল চলোৱা অৱস্থা বেয়া চব থাকে চব ৰেষ্ট লৈ গৈছে অৱস্থা বহুতেই বেয়া আৰু চবৰে বেয়া কেনে অৱস্থা অৱস্থা চবৰে বেয়া হৈছে মানে গৰম না কি তোমাৰ টিকা মানে কি ঘৰ আহি পেলো বহুত গৰম ভিডিঅ'টো এতিয়া সমাপ্ত কৰিছোঁ যদিহে ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব আৰু নেক্সট ভিডিঅ' দিবলৈ ট্ৰাই কৰিম আৰু ভাল আৰু মানে বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ ক্ষমা কৰি দিব জয় অসম।